মৰ্নিং গাইজ ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল অনুৰাধাছ ব্লগ। আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আৰু এতিয়া খানাও বনাই আছোঁ কিটচেন ৰুমত। তাৰপিছত ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ আৰু শেষলৈকে কি কি দেখাব পাৰোঁ নাজানো আৰু দেখুৱাব ট্ৰাই কৰিম। চাই থাকিব আৰু কেনেকুৱা লাগিলে শেষত কমেণ্ট কৰিব। আৰু এয়া খিৰিকীৰ ওচৰত বহি আছোঁ, ৰ'দ অকণ পৰিছে, শীত ভাল লাগিছে বহি। আৰু এতিয়া যাওঁ কিটচেন ৰুমলৈ। মই ইফালে খানাও বনাই আছোঁ। কেনেকুৱা হৈছে জানো, দেৰি গ'ল নেকি ঠিক নাই। কিটচেন ৰুমত আছোঁ আৰু খানা বনাবলৈ লাগি গ'লোঁ। আৰু ভ্লগটো বনাই থাকোঁতে ইয়াত কেৰাহীত দি থৈ গৈছিলোঁ। আধা বনাই আছিলোঁ আৰু তেল চেল দিলোঁ, বিলাহী চিলাহী দি পেলাই মই ভ্লগ বনাব গ'লোঁ। তাৰ পৰা আহি চাইছোঁ পূৰা দেৰি গ'ল, ক'লা হৈ আছে আৰু এখন কেৰাহী পূৰা ক'লা হৈ গ'ল। আকৌ ৰেডি কৰিছোঁ। তাৰ পৰা সেইখিনি বিলাহী চিলাহী ধুনীয়াকৈ দিলোঁ। এইখিনি পূৰা আধা বাচিলেগৈ আৰু ধোঁৱা ওলাই আছে পূৰা। তাৰপিছত মছলাখিনি এইখিনি আকৌ ৰেডি কৰি লৈছোঁ। আৰু এয়া আকৌ ষ্টাৰ্ট কৰিছোঁ বনাবলৈ। তাৰ পৰা মছলাখিনি দি দিওঁ। মছলাখিনি পানীত মই আগতীয়াকৈ গুলি ল'লোঁ, গোটেইখিনি মিক্স কৰি ল'লোঁ, নহ'লে কিছুমান দিবলৈ থাকি যায়, সেইকাৰণে এনেকৈয়ে ল'লোঁ। আৰু আজি ধৰি আনিছে, বৰশী পালেগৈ একদম। আৰু গাইছ শিঙি মাছ আছে, শিঙি মাছ আছে, শিঙিহে আছে তাতে। বিন্ধি যাব ভাল লাগিব। মই গৰৈটোহে ধৰিম, শিঙিতে পিন্ধি দিব কচোন, নিদিব হাতটো। ৰ'বাচোন নেগুৰত ধুম। হাত দিলে শুনি বিষত গগনা গাবা তেতিয়া। এনেই ৰাস্তা নালাগে বুলি ক'ল, নালাগে যদি দেখাম হাত দেখাব। তো গাইছ এতিয়া দেখিছেনে, চুবই নিদিয়ে। এইফালে এটা খৰাহী লৈ আহিছোঁ, মাছকেইটা চাফাকৈ ধুই লওঁ। এইটো কি মাছ খোৱা? কোনটো? কান্ধুলি। আৰু সেই শিং থকা কি কাঁইট থকাকেইটা হৈছে শিঙি মাছ। হ'ব 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 হ'ব। আৰু এজনী পুঠি মাছ আছে। পুঠি মাছটোহে মই ভাল পাওঁ। আৰু এইকেইটা হৈছে মাছ, হাজবেণ্ডে ধৰি আনিছে, ক'ৰবাত পালে লৈ আহিছে আৰু ধৰি। গৰৈ মাছ আছে, কান্ধুলি মাছ আছে, আৰু পুঠি এজনী আছে, আৰু এই শিঙি মাছ আছে। এইকেইটা বাচিব লাগিব, তাৰপিছত খোৱা হ'ব। আৰু গুড ইভিনিং গাইজ। অকণমান ওলাই গৈছিলোঁ, মানে দোকানৰ ফালে আৰু ঘৰৰ ওচৰতে কেইটামান বজাৰ কৰিব লগা আছিলে আৰু চাওমিন খাব মন গৈছে। ঘৰতে বনাই খাওঁ আৰু সেইকাৰণে বস্তু কেইটামান কিনি আনিলোঁ চাওমিনৰ লগত দিবৰ কাৰণে। চাওমিন খাওঁতে যিখিনি প্ৰয়োজনীয় বস্তু আৰু সেইকেইটা লৈ আহিলোঁ। এটা চচ দুটা লৈ আহিছোঁ, এই দুটাটো মেইন, চিলি চচ আৰু টমেটো চচ আৰু চয়া চচ, এইকেইটা লৈ আহিছোঁ। আৰু চাওমিন লৈ আহিছোঁ, সেইখিনি বনাম। তাৰ পৰা আৰু পাচলি চাচলি অলপ বজাৰ কৰিলে বেছি নালাগেই, এনেকৈ কম কমকৈ কিনা হয় আৰু তো এইখিনি কিনি আনিলোঁ। তাৰ পৰা লাহে ধীৰে বনাম। তাৰপিছত হাজবেণ্ড আকৌ গ'ল ওলাই দোকানলৈ, বেলেগ কিবা কাম আছে হেনো। আৰু চবতকৈ ইম্পৰ্টেণ্ট বস্তু এটা দেখিলোঁ, ইয়াত তেনেকৈ মানে পাবলৈ নাই, তো আমাৰ ঘৰত কিন্তু ঢেৰ আছে। আৰু আজি মই দিনৰ পৰা ভাবি আছোঁ টেঙা এটা খাবলৈ পোৱা হ'লে, আৰু এইটো লৈ আহিছোঁ ইমান ডাঙৰ। দেখিলোঁ মাত্ৰ 10 টকা বিকি আছে আৰু ভাল লাগিলে আৰু খাব মন গৈ আছে, তো লৈ আহিলোঁ। কোনে কোনে ভাল পায় বাৰু ৰবাব টেঙা? মোৰ কিন্তু খুব প্ৰিয়। খালি টেঙা হ'লে ভাল নাপাওঁ, অলপমান মিঠা হ'ব লাগে, বৰ বেছি মিঠাটো ভাল নালাগে। আৰু এইটো ছিজনততো এইটো টেঙা মেইন, তো খাবলৈ পালে ভাল লাগে। এতিয়া চাহ একাপ খাম, টাইমো হ'ল ভালেমান, ইভিনিং টাইমত চাহ খোৱা হোৱাও নাই। আৰু তো চাই থাকক ভিডিঅ'টো শেষলৈকে, কি কি হয় আৰু দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে চাই থাকক গাইজ। মই গমেই পোৱা নাই, বনাবলৈ ষ্টাৰ্ট কৰিয়ে দিলে। আৰু এই পানী গৰম কৰিছে, বইল কৰিবা ন? ইয়াতে বইল কৰিব। আৰু এই তাত আছে বালিটোত চেনে এটা পেকেট লৈ আহিছোঁ আৰু ডাঙৰে হয়।
ইফালে পানী গৰম হৈ আছে তাৰপিছত বইল কৰিব ইয়াত চাই থাকক বাৰু দেখুৱাই থাকিম গোটেইখিনি কাপ কিটা তো গাইস বনাই আছো মানে বনোৱা নাই বনাবলৈ ষ্টাৰ্ট কৰিছে আৰু লগতে চাহ একাপ খাই লৈছো আমি আৰু এইফালে খাই আছে আৰু এইফালে মই খাই আছো বস এতিয়া এইখিনি ভালকে বইল হওক ন বেছিকে বইল নকৰিলেও হ'ব কি এইখিনি সিজাকে বইল কৰিব লাগিব থৈ দিম আমি নিমখ অকণ দি দিয়া এইটো ইয়াতে থাকক এয়া বইল কৰিছো আৰু নিমখ দি দিয়া নিমখ অকণ দি দিয়া আৰু কি দিবা বইল কৰোঁতে আৰু কি দি দিয়ে আৰু কিবা তেল মিঠাতেল দিব পাৰি নি নিদিয়ে নি জালুক আছে নহয় খুন্দা নাই খালি খুন্দিব লাগিব গৰম হয় এয়া বল্ডিংটো মই ফাটে বুলি তো এইফালে খুন্দি আছে এয়া জালুক গিলাচতে খুন্দিছে আৰু কাৰণ খুন্দনাটো বৰ্তমান নাই মানে আছে ক'ৰবাত সোমাই আছে আৰু এয়া বইল হৈ আছে আৰু অলপ টাইম সিজাব লাগিব ফেনটো ওলাইছেহে কোন খাইছে আৰু বন্ধাকবি দিবা ন বেলেগ পাচলি আমি একো নাপালোৱে বিচাৰি গৈছিলো কেপচিকাম আৰু লগতে গাজৰ এইবিলাক বিচাৰি গৈছিলো নাপালোৱে একো নাই সৰু সৰু কৰা ডাঙৰ ডাঙৰ কৰিছে দেখোন আৰু উতলাই নাই বহুত বাকী আছে পাতল কৰা বাট সৰু সৰু কৰা ইমান কবিটো কেঁচাইও ভাল নালাগে আৰু এইফালে চাওমিনৰ লগত দিবৰ কাৰণে মানে কবি চবি কাটি লৈছে আৰু বেলেগ ভেজিটেবলছ নাপালোৱে মানে আৰু দোকানত নাইয়ে তেনেকৈ পাবলৈ আৰু এইফালে বইল হৈ আছে সম্পূৰ্ণ ভাগে নাই আৰু বাকীখিনি দেখুৱাম গতিকে চাই থাকক ভিডিঅ'টো আৰু এইফালে এয়া ষ্টাৰ্ট কৰিছে বনাবলৈ তাৰ পাছত এইখিনি অকণমান হাফ ফ্ৰাই কৰি ল'বা ন ফুল ফ্ৰাই একদম হাফ ফ্ৰাই কৰি ল'ব হেতাই লোৱা গুচনি ওলাইছে এতিয়া এইখিনি দি দিবা ন বস তো গাইস গোটেইখিনি সম্পূৰ্ণ দি দিলো আৰু এতিয়া লৰো একদম জুখত নিমখ দি দিছে তাৰ পৰা এতিয়া পুৰা একদম লৰাই থাকিব আৰু দুইফালে লৰাইছে এফালে ঘুটনি দুইখন হাত লগাব লগা হৈছে আৰু ইয়াত দি দিলে এতিয়া সয়া সস এইটো আৰু এতিয়া দি দিছে ভিনেগাৰো অকণমান দি দিছে আৰু এয়া দি দিছে চিলি সস আৰু একদম পুৰা ভালকে লৰোৱা তাৰপৰা এইটো কেতিয়া দিবা টমেটো দি দিয়া
হেজন এখন লগ দে কি লাগে লাহে ধীৰে কৰা এতিয়া দি দিছে জালুক দিলে অকমান জ্বলা জ্বলা লাগিব আৰু গুণটো ধুনীয়া আহিব ন আৰু এয়া দি দিছে সয়া সচ নহয় টমেটো সচ বাকিও পাৰিবানে এইটো ওলোৱাই নাই দেখোন মই লৈছোঁ দিয়া আৰু সয়া সচ দি ঢালি আছে আৰু য'তে পৰিছে লাহে ধীৰে কৰা জুইটো অকণমান বহাই লোৱা বনাই থাকা হ'ল টমেটো চচ দিল নহয় দিলা নহয় মইহে কিবা লাগিছে চব সম্পূৰ্ণ দিয়া হৈ গ'ল তো গাইছ এফালে বনাই হেনো হৈ গ'ল আৰু জুইটো অফ কৰিলেই আৰু এয়া এনেকুৱা হ'ল তো এতিয়া খাবহে লাগে তো আমাৰ বনাই হৈ গ'ল সম্পূৰ্ণ এয়া তো দেখিছে আৰু এতিয়া খাম আৰু ন এতিয়া খাবলৈ ৰেডি কৰোঁ খাই লৈহে কম আৰু কেনেকুৱা হৈছে বনোৱাটো আৰু ভাগ কৰি দিয়া ইয়াত আকৌ সস ঢালি ল'ব লাগিব ন সসটো ঢালি ল'লে ভাল লাগিব খাই তো এয়া উলিয়াই মানে দি দিছে আৰু মোক এইখিনি মোৰ তুমি তাত খাবা নি আৰু ইয়াত ওপৰত কাটি দিছে বন্ধাকবি মাজৰকণ দিব লাগে তেতিয়া খাবলৈ ধুনীয়া হয় মই মানে বন্ধাকবি অকল মাজৰ ডোখৰহে ভাল পাওঁ কোমল বগা ডোখৰ তো এয়া ৰেডি হৈ গ'ল আৰু ইয়াতে এতিয়া টমেটো চচটো খুলি লৈছোঁ ৰ'বা এতিয়া অকণমান চচটো ঢালি লওঁ দেখোন নোলায় এইটো নোলায় পিঁয়াজ মোকো দিয়া কি কম কমকৈ পৰিবৰ কাৰণে এইটো আনিছা এই ইমান চিকটা হ'ব নাপায় ৱাও নোলায় এইটো একেবাৰে নোলায় মোৰ হাত বিষাই গৈছে এইটো নোলায় দেই তুমি কেনেকৈ উলিওৱা আৰু এয়া ৰেডি হৈ গ'ল আৰু এই চিলি চচটো অকণমান দি দিওঁ চেলেইছে চিলি চচ অকণমান লাগব ফাইনেলি চব ৰেডি কৰি ল'লোঁ আৰু চচটো কিনো আনিলে নপৰে অকণমান এয়া আৰু অৱশেষত হৈ গ'ল জ্বলা অকণমান পৰিছে আৰু এয়া ৰেডি কৰি ল'লোঁ আৰু এফালেও খাই আছে কেনেকুৱা হৈছে তুমি বনাইছা আমাৰ কাটা চামুচ আছে কিন্তু ঘুমাই থৈ দিছে জানো সেইকাৰণে এনেকুৱা চামুচে খাই আছো মানে কাটা চামুচ কেইখন কিয় হ'ল উলিওৱাই নাই আৰু সেইকেইখনে একো নাখাওঁৱে ন সেইকাৰণে থৈ দিলোঁ কিন্তু এতিয়া দিগদাৰ হৈছে মানে খাবলৈ তো আজি এয়া খোৱাৰ পিছত চাগে বেলেগ আৰু একো খাবই নোৱাৰিম চাগে ন খাব নোৱাৰিম চাগে আৰু তো ভিডিঅ'টো চাই থাকক মই খাই লওঁ
তুমি ৰেষ্টুৰেণ্ট খুলিব পাৰিবা, ধুনীয়াকৈ পাৰিবা। মই এতিয়ালৈকে যিমান বনাইছা টেষ্টি হৈছে পুৰা। আপোনালোকেও যদি খাব মন যায় এই ধৰণে ঘৰত আনি বনাই খাব ভালকৈ। বাহিৰৰ পৰা আনি খালে বেয়াহে ন, বহুত মছলা চছলা কিবা কিবি ধেৰ দিয়া থাকে, স্বাস্থ্যৰ কাৰণেও ইমান ভাল নহয়। তো ঘৰতে আনি বনাই খাব পাৰে। খাই বৈ হৈ গ'ল আৰু নাখাওঁ আৰু, খুব পুৰিছে একদম। এফালে খায়ে আছে, লাগেই নাই। তো আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। আৰু ভিডিঅ'টো আজি ইমানেই আৰু। তো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। তো যিসকলে নতুনকৈ চাই আছে তেওঁলোকেও ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই আৰু, তেন্তে বাই বাই।